পলাশ অলছো দিগন্ত খুব ধুনীয়া গান লিখে আৰু দিগন্ত লাইভত আছে নতুন প্ৰজন্মৰ এজন ভাল লিৰিচিষ্ট হয় কম্পোজাৰ হয় দিগন্তৰ গানখিনি কি আছিলে আমাৰ এবাৰ হুৱেমাই আছিল কলিজাখন ফালি ৰাকেশৰ ভাল গান কেইটামান আছিল আৰু বহুত গান আছে পাহৰিছোঁ কিন্তু যি কি নহওক থেংক ইউ দিগন্ত আৰু গানটো যদি সঁচাকৈ ভাল হৈছে এবাৰ শুনাবা দেউতাক মাক আৰু গানটো শ্বেয়াৰ কৰি দিবা আমাৰ আপাৰ আছামত আকৌ এটা কথা মানে এই গান শুনা আৰু গান শ্বেয়াৰ কৰা এই প্ৰৱণতাটো অলপ মানে কম সেইখিনি আমি কিন্তু কৰিব লাগিব কাৰণ কিয় তাতে ভাল গানখিনি শুনাৰ মানুহখিনি বহুত কম হয় কিন্তু আমাৰ সেইটো ছাইডত মই মন কৰিছোঁ কাৰণ কি এই ল'ৰা চামত ইমান বেছি গান শুনে মানুহে আৰু বেছিকেলি জুবিন দাৰ যিবোৰ মেলোডিয়াছ ছং খুব বেছি ভাল পায় আৰু আমাৰ ফালে বেছি নাচা গানবিলাক বেছি ভাল পায় এইটো অকণমান চেঞ্জ হয় দিগন্ত এইটো আমি চেষ্টা কৰিব লাগিব কাৰণ কি অসমৰ সংগীত জগতখন কিন্তু সুৱনখেৰীয়া ধুনীয়া ধুনীয়া গীত ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টি আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টি জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টি লক্ষীনাথ বেজবৰুৱাৰ সৃষ্টি ৰুদ্ৰ বৰুৱাৰ সৃষ্টি পাৰ্বতী প্ৰসাদ বৰুৱা ৰেদীপ দত্তৰ পৰা মানে জুবিন গাৰ্গলৈকে মানে সুৱনখেৰীয়া সৃষ্টি সোণালীময় গানবিলাকে কিন্তু মানুহৰ হৃদয় চুই যায় কিন্তু নচা গানবিলাকে মানুহৰ খন্তেকীয়া আমোক দিয়ে কিন্তু সেইবিলাক গান কিন্তু আমাৰ অসমীয়া সংগীতৰ চিনাকি নহয় এই কথাটো কিন্তু আমি এটা সাংগীতিক বিপ্লৱ আৰম্ভ কৰিবলৈ হ'ল সেইকাৰণে তোমালোকে যিহেতু উজনি অসমৰ একোজন তোমালোকে ভাল লিখিব পাৰা এইটো বিশ্বাস আছে সেইকাৰণে এইখিনি নিজে প্ৰচেষ্টা কৰিবা গানখিনি ভাল গানখিনি শ্বেয়াৰ কৰিবা মোৰ গান বুলি নহয়